এভৰিৱান, পল্লৱী গগৈজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া বাজিছে 10:15। মই টুকুৰ স্কুল যাবলৈ ওলাই আছোঁ, কাৰণ তাৰ আজি হাফ ইয়াৰলিৰ এক্সামৰ ৰিজাল্ট দিব। তো সি আজি ঘৰতে আছে, ইটো বহি আছে টিভি চাই তাৰ আজি দিনটো টিভি চোৱা কাম বোলে, টিভি লাগি আছে। আৰু ইটো টুকটো তুমি কি চাই আছা কৈ দিয়া? মই টিন টাইটেন্স গো চাই আছোঁ। এয়া তাৰ সেয়াই আৰু কাৰ্টুন চাই থকা। এতিয়া ওলাই আছোঁ, তাইৰ স্কুললৈ যাম। এতিয়া সি অলপমান বজাৰ আছে, বজাৰ বেছি নাই, তাৰ কিছুমান বস্তু আনিবলৈ আছে। তাৰপিছত কাপোৰ অলপ আনো, তাৰ বেছি ৰিজাল্ট লোৱা হৈ গ'ল। এতিয়া তাৰ কাৰণে কাপোৰ ল'লোঁ, লগতে খুৰীয়েকৰ কিবা কিবি চালে অলপ, ভিডিঅ' কৰিবলৈ নহ'ল আৰু তাকে অলপমান দেখাই দিলোঁ। স্কুলৰ পৰা সোনকালেই পালোঁহি, কিন্তু ভিডিঅ' কৰা নহ'ল, অলপমান কাম থকাৰ বাবে কামত ব্যস্ত হৈ গ'লোঁ। এতিয়া বিয়ালৈ ওলাই আছোঁ, ওলাই গৈ ৰেডি। এফালে টুকটুক ওলাই আছে, এফালে খুৰীয়ে টুকটুকৰ। আমি চব বিয়ালৈ ওলাই আছোঁ, ওলাই গৈ বহি আছোঁ, যাম আৰু অলপ পিছত। কালি ভিডিঅ' কৰা নহ'ল, কাৰণ মিষ্টাৰ আহিছিলে, বিশেষ কাৰণত তেওঁ গুৱাহাটী গৈছিলে, আহি বাহিৰে ঘৰত সোমালে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আজি গ'লগৈ বাৰু তেওঁ ৰাতিপুৱাই। ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আজি শনিবাৰ, টুকটুকো ঘৰতে আছে, কাৰণ শনিবাৰে তাৰ স্কুল বন্ধ হয়, সেইকাৰণে সি আজি ঘৰতে আছে। এতিয়া সি টিভি চাই আছে। এইটো টুকটুক। আজি তুমি কি কৰিবা? তোমাৰতো আজি স্কুল বন্ধ। আজি মই টিভি চাম, খেলিম আৰু কেৰাটে ক্লাছ যাম। আৰু কি কৰিবা? আৰু মই এতিয়ালৈকে ভবা নাই। এতিয়ালৈকে ভাবাই নাই। আজি ঘৰলৈ আলহী আহিব, অলপ পিছত আৰু কি বনাম আপোনালোকক অকণমান দেখাই যাম। এইটো চিকেন গ্ৰেভি হ'ব, এইফালে মাছ ফ্ৰাই হ'ব, পটল ফ্ৰাই, আৰু এইটো ভাজি শুকানকৈ। আৰু এয়া মাংসটো যেতিয়া গ্ৰেভি হ'ব, সেয়াৰ কাৰণে আলু আৰু পিঁয়াজ কাটি থোৱা আছে, আদা নহৰু খুন্দি আছে। মোৰ মাংস বনাই হৈ গ'ল। ইফালে বন্ধাকবি ভাজি আছে, দালি হ'ল, আৰু মাছ ফ্ৰাই পটল ফ্ৰাই হৈয়ে গ'ল, আৰু অলপ বাকী। সেয়া হ'লে আমাৰ হৈ যাব আজি। ৰান্ধনি পূৰা মাৰি আছে আৰু। এতিয়া আমি খাবলৈ বহিছোঁ দুইজনী। আলহী খাই কৰি গ'ল বাৰু, এতিয়া আমি খাম আৰু। এয়া টুকটুকক লৈ মই কেৰাটে ক্লাছ গ'লোঁ, অলপ আগত আহি পালোঁহি। এতিয়া দুইটাই চাহ খাবলৈ বহিছোঁ, এইফালে সিও আছে। তুমি চাহৰ লগত কি খাইছা? মিঠাই। আৰু হাতত গাখীৰ লৈ আছেহি। আমি দুইটাই খাই লওঁ এতিয়া। ভিডিঅ' চাই ভাল পায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ মোৰ চেনেলটো।